চৰকাৰী চাকৰি মানুহৰ মাজত বহুত প্ৰথম পুলিচ তাৰপিছত পুলিচৰ নতুনকৈ চাকৰি ওলাব মানে নহয় ইতিমধ্যে SLPRB প্ৰচেছ হৈ আছে মই সিদিনা এখন প্ৰদীপ কুমাৰে চিঠিখন লিখিবলৈ মই তেখেতক অনুৰোধ কৰি তেওঁ লিখিলে বোলে ইতিমধ্যে চৰকাৰলৈ অনুমতি লাগে 17 তাৰিখৰ পিছত আমি কি ধৰণৰ চাকৰি ওলাব পুলিচৰ ইতিমধ্যে সাব ইন্সপেক্টৰ চিপাহী কনষ্টেবল সাব ইন্সপেক্টৰ প্ৰায় 8,000 ভেকেঞ্চি আছে এতিয়া তাৰ উপৰিও অসমৰ বিভিন্ন বিভাগত জিলাবিলাকৰ ডিষ্ট্ৰিক্ট এষ্টাব্লিছমেণ্টবিলাকৰ ধৰি আমাৰ প্ৰায় 40,000ৰ ওপৰত পোষ্ট খালী আছে আমি প্ৰচেছ আৰম্ভ কৰিছোঁ আমি এই যিটো অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতো অসম চৰকাৰে কৰিবলৈ প্ৰচেছ বহুত ৰাজ্যৰ দেশৰ বিভিন্ন ৰাজ্যই ফ্ৰিজ কৰিছে বন্ধ কৰি দিছে বা DNS এইখিনি অসম চৰকাৰে কৰিব এইখিনি নতুন ক্ৰিয়েশ্যন নহয়তো এইখিনি অলৰেডি এক্সিষ্টিং পোষ্ট তাৰ কাৰণে বাজেট আছে সকলো প্ৰচেছ আছে আমি খালি তেওঁলোকক ৰিক্ৰুটমেণ্ট কৰিবলৈ তেওঁলোকক চিলেক্ট কৰিব লাগে সেইটো প্ৰচেছ বাকী নতুন আমি যিটো অষ্টৰিটি মেজাৰ্ছ আহিছে সেইটোত মানে নতুন পোষ্ট ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত কিছু বাধা আছে সেইটোত মানে দীঘলীয়া এটা প্ৰচেছ ফাইনেন্সিয়েল এপ্ৰুভেল ল'লে কিন্তু এইখিনি অল এক্সিষ্টিং পোষ্ট এইটো অতি সুখবৰ যে এইটো আমাৰ ৰাইজৰ মনত বহুত ডাঙৰ প্ৰশ্ন আছিলে যে অৰ্থনৈতিক অৱস্থাৰ পাছতো অসম চৰকাৰে এটা প্ৰক্ৰিয়া চলাইছে যিটো আগতে এপ্ৰুভ কৰি থকা সকলোখিনি পোষ্ট অহা এবছৰৰ ভিতৰত হয়তো স্বচ্ছতাৰে অসম চৰকাৰে এইটো ক্ষেত্ৰত আমি চৰকাৰ উই গিভ ইট টু দিছ গভৰ্ণমেণ্ট আৰু কথা পাতিম আমি